গা পা ধুলোঁ, গা পা ধুই এতিয়া চাহ খাবলৈ লৈছোঁ, ব্ৰেড বাটাৰ আৰু চাহ। এতিয়া বেছি একো নাখাওঁ কাৰণ মন্দিৰলৈ যাম। মই যে যাম বুলি কৈছিলোঁ এঠাইলৈ, এয়া আমি ভৰালি নামঘৰ যাম আজি। যোৱা বছৰে মই ভাবি থোৱা আছিলে আৰু মাইৰা হ'লে যাম বুলি, গতিকে আজি যাম। তাত গৈ আপোনালোকক দেখুৱাম কেনেকৈ কি কৰোঁ, আৰু মই সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, চাই থাকিব। আমি ওলালোঁ এতিয়া নামঘৰলৈ বুলি, যাবলৈ অকণমান দেৰিয়ে হ'ল। আটাইকেইটা ৰেডি হওঁতে আৰু মাইৰাকো ৰেডি কৰালোঁ। তাই কিবাকিবি এইবোৰ লৈ লৈছোঁ যাতে অলপমান তাতে তাই খেলিব পাৰে, কাৰণ দিনটো থাকিব লাগিব। এতিয়া আমি ওলাই লওঁ, তাতে গৈ পেলাই আপোনালোকক দেখুৱাম। আমি এতিয়া আধাখিনি বাট আহি পালোঁ। জেগাখিনিৰ নাম আমনি বুলি কয়। ইয়াতে অকণমান ফল মূল আনিব গৈছে এওঁলোকে। তাইক শুলে বাবে তাইক লৈ মই গাড়ীতে ৰৈ আছোঁ। আমি আহি পালোঁ ভৰালি নামঘৰ। এতিয়া জাষ্ট গাড়ীৰ পৰা নামি যাওঁ। এতিয়া চাকি বন্তিখিনি লওঁ, বাকীটো ফল মূল প্ৰসাদৰ যোগাৰ লৈয়ে আহিছোঁ। এতিয়া ভিতৰলৈ সোমাই লওঁ, জল্দি আশীৰ্বাদ দিয়াৰ আগতে কামখিনি কৰি লওঁ। আমি সকলোখিনি বস্তু ল'লোঁ, চাকি বন্তি ধূপ লৈ এতিয়া নামঘৰত প্ৰৱেশ কৰিব লৈছোঁ আৰু চাকিখিনি জ্বলাই ল'ম আগতে। আমি লৈ যোৱা শৰাইৰ যোগাৰখিনি তেওঁলোকক গোটাই দিলোঁ, তেওঁলোকে আগবঢ়াই দিয়ে। ইমান ধুনীয়া বতাহ দি আছে, কি যে ভাল লাগিছে নহয় আহি পেলাই। কাৰ কাৰণে আজি নমো আহিছোঁ মা? মাইৰাৰ কাৰণে। আজি বহুত ভিৰ হৈছে। আজি বুলি নহয়, ভৰালি নামঘৰত সদায় ভিৰ। এইফালেও মানুহ, চবফালে মানুহ। ভিতৰততো বহিবলৈ জেগাই নাই। আমি আহি পাই শৰাই যোগাৰখিনি দিলোঁ, আটাইখিনি কাম কৰিলোঁ আৰু আশীৰ্বাদো ল'লোঁ। ইমান বেছি ভাল লাগিছে, ইয়াৰ অনুভৱ বুজাই ক'ব নোৱাৰি। সঁচাকৈ মই ইয়াৰ আশীৰ্বাদ লৈ মোৰ লখিমীজনীক পাইছোঁ। প্ৰভুৰ আশীৰ্বাদত মই তাইক পাইছোঁ। তাইক যাতে ভালে কুশলে ৰাখে ভগৱানে, সেইখিনিয়ে আশা। মই আজি সেইখিনিয়ে বিচাৰিছোঁ প্ৰভুৰ ওচৰত। আশা কৰোঁ সকলোৰে মংগল হওক। মোৰ লগতে ওলাই যাওঁ এতিয়া জীয়াৰ মোমায়েকৰ ঘৰলৈ। তাতে খাম, ব্ৰেকফাষ্ট কৰিম ফাৰ্ষ্ট, তাৰপিছত লাঞ্চ, তাৰপিছত ডিনাৰ। আমি জীয়াৰ মোমায়েকৰ ঘৰলৈ আহিলোঁ। এতিয়া চাহ খাবলৈ লৈছোঁ। এয়া ডাঙৰ মামা, এয়া সৰু মামা। চাহ খাই লওঁ এতিয়া। মামাৰ ঘৰত এতিয়া খাম ৰুটি, পনীৰ, ভাজি, কণী। তাৰপিছত আমি গ'লোঁ সৰু মামাৰ ঘৰত। তাত আকৌ দৈ চিৰা খালোঁ। মোৰ খুব ফেভৰেট হয় দৈ চিৰা। সৰু মামাই খুব ধুনীয়া পেঁপা বজায়। আমি ৰিকুৱেষ্ট কৰোঁতে তেখেতে অকণমান আমাক বজাই শুনালে। বহুত ভাল লাগিলে শুনি, বৰ ধুনীয়া বজায় তেখেতে। আমি মামীহঁতৰ ঘৰৰ পৰা এতিয়া অকণমান ফুৰিবলৈ ওলাই যাওঁ। ওচৰৰ পাজৰৰ জেগাবিলাক চাওঁ। ইয়াৰে জেগাবোৰ বৰ ধুনীয়া, কাজিৰঙা একেবাৰে ওচৰত হয়। ফটো উঠিবৰ কাৰণে ইমান দূৰ আহিছোঁ ন? একদম ফটো উঠাৰ কিমান জোচ, আৰু অকণমান জেগাও চাব আহিলোঁ। ইমান ধুনীয়া, সদায়তো অহা নহয়। আৰু চাহপাত বাগানৰ মাজত ফটো উঠাৰ আমেজেই বেলেগ। চাওকচোন কি ধুনীয়া পৰিৱেশ, কি অপৰূপ সৌন্দৰ্য। সঁচাকৈ তাৰপৰা আহিবলৈ মন নাছিলে। বোলে আমাৰ ঘৰ এটা আছে, মজা
লাগিলে হয় কিন্তু বজাৰ যাবলৈ বজাৰ যাবলৈ দিগদাৰ হ'লহেঁতেন চাহপাত খাই থাকিব লাগিলে ইমান ভাল লাগিছে আহি সঁচাকৈ বৰ ধুনীয়া পৰিৱেশ চাহ গছ আছে আপোনাৰ বাকী মানে দেখুৱালোৱে আপোনালোকক কিমান ধুনীয়া পৰিৱেশ অকল এইখিনিৰ কাৰণে আমি এইখিনি দূৰ আহিলোঁ এই মানে সৌন্দৰ্যখিনি চাবলৈ এইটো গজৰাজ ভিউ পইণ্ট বুলি কয় কাজিৰঙা ইয়াৰ পৰা কাজিৰঙা দেখাই পায় এইয়া দেখিছে ফুৰিলোঁ বিৰাট ভাল লাগিলে আহি এতিয়া অকণমান ৰেষ্ট লৈছোঁ মায়েৰা আৰু মই আৰু এওঁ অমিত জীয়াহঁতে মেলা চাবলৈ গৈছে ভাগৰ লাগিলে আৰু আজি খুব বতাহো দি আছে সেইকাৰণে আৰু আমি নগ'লোঁ অকণমান ৰেষ্টকে ল'লোঁ এতিয়া অকণমান পিছত ডিনাৰ কৰিম কৰি ওলাম আৰু জীয়াহঁতৰ ঘৰলৈ বুলি আমি খুব এনজয় কৰিলোঁ সেইদিনা খাই বৈ উঠি সকলোৱে আজৰি হৈ গান গালোঁ নাচিলোঁ মানে বহুত এনজয় আৰু বিৰাট ভাল লাগিলে মামাহঁতৰ লগত সময়খিনি কটাই তাৰপৰা ওলাই ঘৰ পাওঁতে পাওঁতে আমাৰ বহুতেই ৰাতি হ'ল সেই ব্লগটো কণ্টিনিউ কৰা নহ'লে ৰাতি গুড মৰ্ণিং এভৰিৱান যোৱাকালি আহি পাওঁতে আমাৰ লেট হ'ল যোৱা কি কয় জীয়াৰ মোমায়েকৰ ঘৰলৈ যে গৈছিলোঁ আহি পাওঁতে বহুতেই ৰাতি হ'ল 11টামান বাজিলে সেইকাৰণে কালি আৰু মই ব্লগটো কৰা নহ'লে আজি এতিয়া আমি গুৱাহাটী যাম ৰাতিপুৱাই ভাবিছিলোঁ 7টামানতে ওলাম কিন্তু নোৱাৰিলোঁ ওলাব এতিয়া অলপ 9টামান বাজিলে আৰু অকণমান দেৰিয়ে হ'ল এতিয়া গুৱাহাটী যাওঁ আৰু আজিৰ ব্লগটো মই এইখিনিতে সামৰিছোঁ ভাল পালে আপোনালোকে মোৰ ব্লগটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ